এবাৰ বাওঁফালে এবাৰ সোঁফালে মুঠতে দীঘে পস্থই মিলাই সৌখিদিনা সন্ধ্যা পৰত একেবাৰে গুচোৱা তামোলটোৰ গতে পুৰণিক বিদায় দি নতুনকে আদৰো বুলি চিন্তা কৰিছিলোহে তেনেতে সৰু মইনাই ফোন কৰি মাতিলে আৰু কলে এয়া নিভাজ সৰিয়হৰ তেল কেৱল মাত্ৰ 10 টকা ইয়াতে গাহৰি ব্ৰইলাৰ দালি সুন্দৰভাৱে ভাজিব পাৰিবা মই বোলো খালি এইটো কাৰ নাকত ঢালিবি তেতিয়া সৰু মইনাই কলে এয়া বৰুৱাৰ কাম হেনো মই বোলো সৰু মইনা বৰুৱা ক'ত তেতিয়া সৰু মইনাই কলে বাটে বাটে যাবি বৰুৱাৰ ঘৰ পাবি আৰু তাক চুচুৰাই লৈ আনিবি আৰু বিন্দাছকে সুধিবি 10 টকীয়া নিভাজ সৰিয়হৰ তেলে কাৰ মুখতে ঢালিবি তেনেতে 1200 টকীয়াৰ উঠিল নহয় খংটো আৰু কবলে ধৰিলে ল এই 1200 টকা ঘৈণীয়েটো নিলে তহতিও লৈ যা মুঠতে অশান্তি নকৰি গাহৰিটোকে বনা কিন্তু পাছত পইচাটো উভতাই ললে বাৰু এইবোৰ বাদ দিয়ক এতিয়া 1200 টকীয়া নিজেই ৰান্ধনি গতিকে খাই বৈ মৰিম নে থাকিম সেইটো নিজেও নাজানি গাহৰি বনাবলৈ লাগি গ'ল 1200 টকীয়া আচলতে সময় গতিশীল আৰু সেই গতিশীলতাৰ মাজত আপুনি যাতে নিজক পাহৰি নাযায় সেয়া কিন্তু 2025ত মনত ৰাখিব বাৰু নতুন বছৰত ভাতটো খাই পেটটো শকতেই কৰি দিও দিয়ক আজিলৈ আপোনাক বিন্দাছকে বাই বাই